হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এই প্ৰচণ্ড গৰমত ছাদ বাগানৰ গছখিনি কেনেকৈ বচাব পাৰোঁ তাৰে প্ৰচেষ্টাত আছোঁ মই। গছখিনি যিকোনো প্ৰকাৰে মই ঢাকিবলৈ চেষ্টা কৰিছোঁ, কাপোৰ দি ঢাকিছোঁ, নেটো দিছোঁ, লগতে প্লাই দি ঢাকিছোঁ, যিকোনো প্ৰকাৰে মানে ছাঁ দিবলৈ চেষ্টা কৰিছোঁ। 11টামান বজাতে মই গছখিনিক ঢাকি দিওঁ। আজি দুজোপা গছ ঢাকিবলৈ নহ'ল, এজোপা এবেকাডো আৰু এজোপা ৱাটাৰ এপল, দুইজোপা গছৰ এদিনতে পাতখিনি পুৰি গ'ল। মোৰ ইমান বেয়া লাগিছে। লগতে গধূলা হোৱাৰ লগে লগে গছখিনিক ভালকৈ পানী দিছোঁ। গুৰিত মানে 50% পানী গুৰিত দিলে, 50% পানীয়ে মই গোটেই গছখিনি ধুনীয়াকৈ ধুই দিছোঁ। এতিয়াতো জানেই সকলোৱে টেপৰ পানী বা টেংকিৰ পানী কিমান গৰম হৈ থাকে, সেইকাৰণে মই মটৰৰ পৰা ডাইৰেক্ট কানেকশ্যন কৰি লৈছোঁ। পানীখিনি ঠাণ্ডা হৈ থাকে, তেতিয়া গছখিনিও অলপ সময়ৰ পিছত সতেজ হৈ যায়। আৰু যিসকলে সৰুকৈ গাৰ্ডেন কৰিছে বা টেপৰ পানীহে আছে, তেখেতসকলে টেপৰ পানীৰ লগত 50% মানে ফ্ৰিজৰ পানী মিলাই পেলাই গছখিনিক স্প্ৰে' কৰিলে গছখিনি মানে ৰাতিপুৱালৈ ধুনীয়া সতেজ হৈ যায়। আজিলৈ ইমানে আৰু, বাই।